তুমি আমার কারণে ভগবান স্বরূপ মা মনসাই মোৰ ল'ৰাৰ প্ৰাণ ৰক্ষাৰ কাৰণে তোমাক পঠিয়াই দিছে জ্যোৎস্না মই সকলোৰে আগত প্ৰতিজ্ঞা কৰিছিলো যে মোৰ ল'ৰাৰ প্ৰাণ ৰক্ষাৰ বিনিময়ত তুমি যি বিচাৰা মই তোমাক তাকেই দিম কোৱা তোমাক কি লাগিব কোৱা তুমি যি বিচাৰা মই তোমাক তাকেই দিম কোৱা কি লাগে ক মৃত্যুৰ সৈতে যুঁজি তই শ্যামলৰ জীৱন বচাইছো পুৰস্কাৰ পোৱাটো পাই কি লাগে ক ক কি পাবা জ্যোৎস্না কোৱা জ্যোৎস্না তুমি লাজ বা সংকোচ একোৱেই নকৰিবা মুকলি মনেৰে কোৱা তোমাক কি লাগিব কোৱা ঠিক আছে মই কৈছো চহৰৰ পশ্চিম ফালে পৰিদৰ্শৰ মাটি আছে তাতে মই তোমাক ধুনীয়াকৈ এটা ঘৰ সাজি দিম আৰু সেয়াই হ'ব তোমাৰ পুৰস্কাৰ হ'ব নালাগে ছাৰ মোক পুৰস্কাৰ নালাগে আমি যে আপোনাৰ সন্তানৰ জীৱন ৰক্ষা কৰিব পাৰিছো সেয়াই যথেষ্ট সেয়াই মোৰ পুৰস্কাৰ ছাৰ জ্যোৎস্না তুমি পুৰস্কাৰ নোলোৱাকৈ মোৰ ছবিখনত আঘাত কৰিব নোৱাৰা কোৱা এই সংকোচে কোৱা তোমাক কি লাগিব কোৱা নালাগে ছাৰ মই বিচৰা পুৰস্কাৰটো আপুনি দিব নোৱাৰিব এই ছোৱালী তুমি এই বিভূতি ৰঞ্জন চৌধুৰীক চিনিয়ে পোৱা নাই সেইকাৰণে তেনেকৈ কৈছা মোৰ নিচিনা দিনদাৰ মানুহ এইখন চহৰত তুমি ক'তো নাপাবা কোৱা মোৰ জীৱনটোৰ বাহিৰে তোমাক যি লাগে মই তোমাক তাকেই দিম কোৱা কি লাগিব তোমাক দায়দোষ নধৰিব ছাৰ মই পুৰস্কাৰৰ আশাত আচলতে জীৱনৰ সৈতে যুঁজি শ্যামলৰ জীৱন ৰক্ষা কৰা নাছিল আচল সত্যটো হ'ল আমি ইজনে সিজনক ভাল পাওঁ আমাৰ প্ৰেমক স্বীকাৰ কৰক সেয়াই হ'ব মোৰ ডাঙৰ পুৰস্কাৰ ছাৰ মৰণ বিন বজোৱাৰ পাছত মানুহৰ মূৰৰ বিকৃতি ঘটে নেকি তোৰ ছোৱালী পাগল হৈছে নেকি চাহাব আপোনাৰ ল'ৰাই মোৰ ছোৱালী ভাল পায় যদি কথাটো বিশ্বাস কৰে আপোনাৰ নিজৰ ল'ৰাকে কওক কথাটো সঁচা নে মিছা সুন্দৰ বঢ়িয়া সুন্দৰ জাল সুন্দৰ এখন জাল পেলাইছো আৰু সেই জালত মোৰ ল'ৰা ফচি গৈছে তাৰ পাছত তহঁত দুটাৰ পৰিকল্পনা মতে মোৰ ল'ৰাক সাপে খুটিছে কোনে বচাব নোৱাৰে মৰণবিধ কোনে বচাব নোৱাৰে কেৱল এই ছোৱালীজনীহে বচাব পাৰে সাপৰ খেল দেখুৱাকে বাজিগৰ নুবুৰে বাজিগৰ ময়ো হয় ইন্দ্ৰ মোৰ বন্দুকটো লৈ আহ তোমাক কি লাগে তুমি লৈ সোনকালে এখন জয়কে যোৱা মৰমে মৰম বিচাৰে হৃদয়ে বিচাৰে ভাল পোৱাজনক কাষত পালে টকা পইচা ধন সম্পত্তিৰ প্ৰয়োজন নাথাকে প্ৰয়োজনটো নাথাকিবই বস্তিত থকা নিৰ্যাতন দাল দৰিদ্ৰ মানুহ ধন সম্পত্তি ৰাখিব ক'ত তাক যদি শ্যামল হাচিল কৰিব পাৰে তেতিয়া ধন সম্পত্তি টকা পইচা সকলোটো নাইলে হ'ব বা কি মাৰাত্মক চক্ৰান্ত চাহাব আমি বস্তিত থকা গৰীব মানুহ হ'ব পাৰোঁ গৰীবে কেতিয়াও চক্ৰান্ত কৰিব নাজানে ঠিকেই কৈছ গৰীবে চক্ৰান্ত কৰিব নাজানে ডিঙিলৈকে পাৰি এই দলত কামুৰিব জানে কুকুৰৰ নিচিনা ছাৰ মই এই কথাটো বুজি নাপালোঁ কুকুৰ হাতত ডিঙিলৈকে যাতে কামোৰটো কৰাৰ পিছত একে ঠাইতে কিয় আছে স্থানীয় পৰিৱৰ্তন কৰে এই কথাটো কিন্তু মই আচৰিত সঁচাকৈ আচৰিত আমাৰ নিচিনা কুকুৰবোৰ যে ৰাজ অট্টালিকা সঁচাকৈ আচৰিত আচলতে এনেকুৱা ৰাজ অট্টালিকাৰ মজিয়াত তোৰ নিচিনা লম্পক চৰিত্ৰহীনবোৰে জয় থাকে একদম চুপ তোকে ইয়াতেই মাৰি ইয়াতেই পুতি থম তই মোৰ মজিয়াত থিয় হৈ মোৰ মানুহক দোষ নিদিয় মোৰ অলপ ভাল পাওঁ বুলি ক'বলৈ ইমান সাহস তই ক'ত পালি সাহস আপুনি দিছিল চাহাব আপুনি দিছিল সাহস আৰু সেই সাহসিতা তোক সাহস হৈ মোৰ আত্মসন্মানত আঘাত কৰিছে মোৰ সৰলতাৰ সুযোগ লৈ তহঁতে যি সপোন দেখিছ সেই সপোন কেতিয়াও পূৰণ নহয় সপোন পূৰণ হ'ব সততাৰে দেখা সপোন পূৰণ হয় চাহাব আৰু শ্যামলটোৰ সপোন নহয় অধিকাৰ এই বুঢ়াবেশ এতিয়া এই মুহূৰ্ততে তোৰ ছোৱালীকে আপা লৈ যা নহ'লে মই পাহৰি যাম যে এই মোৰ ল'ৰাৰ প্ৰাণ ৰক্ষা কৰিছিল লৈ যা তাক এতিয়াই ইন্দ্ৰ যা পঠিয়াই খবৰদাৰ এতিয়া নিজ জাতৰ গৰীব মানুহ বুলি আপুনি ঘৰৰ পৰা ওলাই যাবলৈ কৈছে
কিন্তু অলপ আগতে যেতিয়া ইয়াতে সহায় ভিক্ষা মাগি আছিল ক'ত গৈছিল আপোনাৰ অহংকাৰ ক'ত গৈছিল আপোনাৰ আত্মসন্মান মোৰ শেষ কথাষাৰ শুনক মৃত্যুৰ সৈতে যুঁজি মই শ্যামলৰ জীৱন ৰক্ষা কৰিছো গতিকে শ্যামলক পোৱাটো মোৰ অধিকাৰ আৰু সেই পুৰস্কাৰ মই পামেই চাহাব পামেই মই পুৰস্কাৰ মই দিম পুৰস্কাৰ মই এই পুৰস্কাৰবোৰ ৰবা আমি নিজ জাতৰ গৰীব মানুহ আপোনালোক উচ্চ জাতৰ ধনী মানুহ আপোনালোক আৰু আমাৰ মাজত আকাশ পাতাল পাৰ্থক্য চাহাব কিন্তু এই তেজৰ জানো কিবা পাৰ্থক্য আছে আছে কিবা পাৰ্থক্য তেজৰ আজি মই মোৰ প্ৰেমৰ নামত মোৰ এই তেজ আপোনাৰ মজিয়াত পচি দি গলো চাহাব পচি দি গলো মই মোৰ এই তেজ মোৰ প্ৰেম যদি পবিত্ৰ হয় এদিন নহয় এদিন এই তেজে শ্যামলক মোৰ ওচৰলৈ লৈ যাব চাহাব চাই থাকিব আপোনালোকে এই তেজে শ্যামলক মোৰ ওচৰলৈ লৈ যাব চাই থাকিব দেউতা এইটো আপোনাৰ মোৰ আমাৰ ঘৰ বুলি ভাবিছে এই ঘৰৰ ঘৰ উভতি আহিছে চৌধুৰী পৰিয়ালৰ মান সন্মান ধূলিসাৎ কৰা কোনো ব্যক্তিয়েই চৌধুৰী পৰিয়ালৰ সদস্য হ'ব নোৱাৰে চৌধুৰী পৰিয়ালৰ মুৰব্বীজনৰ মান সন্মান ৰক্ষা কৰিবলৈ মই জ্যোৎস্নাক বিয়া কৰাই পত্নীৰ মৰ্যাদা দিছো আৰু দেউতাকৰ প্ৰতিজ্ঞা ৰক্ষা কৰা সন্তানৰ কৰ্তব্য দেউতাকৰ প্ৰতিজ্ঞা ৰক্ষা কৰিছ নিজৰ স্বাৰ্থ পূৰণ কৰিছ এই দেউতাকৰ প্ৰতিজ্ঞা পূৰণ কৰাৰ আগতে দেউতাকৰ অনুমতি লোৱাটো প্ৰয়োজন এই প্ৰয়োজনৰ পৰা আপুনি নিজে নিজকে বঞ্চিত কৰিছে দেউতা চুপ থাক কোনো কাৰণতে নিজ জাতৰ ছোৱালীজনীক মই বোৱাৰীৰ মৰ্যাদা দিব নোৱাৰো আপন খেল দেখুওৱা এজনী নিজ জাতৰ ছোৱালীয়ে মোৰ বংশ ৰক্ষাৰ দায়িত্ব ল'ব কিয় নল'ব দেউতা দুখীয়া দাল দৰিদ্ৰসকল বেইমান নহয় দুখীয়া দাল দৰিদ্ৰসকলে সম্পত্তিৰ পাহাৰ গঢ়িব নোৱাৰে বাবে সিহঁত দৰিদ্ৰ উচ্চ নিজ জাত পাতৰ খেল দুখীয়াৰ মগজুত নাথাকে উচ্চ নিজ জাত পাতৰ খেলখনো আপোনালোকৰ দৰে অহংকাৰী ক্ষমতাশালীবোৰৰ খেল আচলতে উচ্চ নিজ শব্দ ব্যৱহাৰ হ'ব লাগিছে মানুহৰ সততা কৰ্মকাণ্ডৰ ওপৰত বুজিছে আৰু যদি তেনে হ'লহেঁতেন তেতিয়া আজিৰ দিনত আপুনি হ'লহেঁতেন নিজ আৰু জ্যোৎস্না হ'লহেঁতেন উচ্চ জাতৰ আৰু নিজৰ জীৱনক আওকাণ কৰি মৃত্যুৰ সৈতে যদি তাই মোৰ জীৱন বচাইছে তাৰ পিছত আপুনি তাইক গতিয়াই ঘৰৰ পৰা বাহিৰ কৰি দিছে আৰে জুই জ্বলাই মানুহবোৰক অঘৰী কৰিলে দৰিদ্ৰ আপুনি দেউতা আপুনি নিজ মোৰ বংশ ৰক্ষাৰ বাবে মই যি টি কৰিব পাৰো কোনো কাৰণতে নিজ জাতৰ ছোৱালীজনীক মই বোৱাৰীৰ মৰ্যাদা দিব নোৱাৰো কোনো কাৰণতে নিজ জাতৰ ছোৱালীজনীয়ে মোৰ নাতি পুতিৰ ভাগ হ'ব নোৱাৰে নিজ জাতৰ পুতিৰ পৰা নিজ জাতৰ গছ গজিব এই হ'ল তোক মই এটা কেক চান দিছো তই যদি এইখন ঘৰত থাকিবলৈ ইচ্ছা কৰ তেতিয়াহ'লে এই তই য'ৰ পৰা নিছ তাতে উভতাই থৈ আহিব যা জ্যোৎস্না বজাৰৰ পৰা কিনি অনা গেলামাল নহয় যে গৃহস্থই বেয়া বুলি ক'লে উভতাই দি থৈ আহে ভাল পাওঁ প্ৰয়োজনতে ঘৰ এৰি আপোনাক এনে কিন্তু জ্যোৎস্নাক নেৰো কি এই ভাল পোৱা কি এই প্ৰেম দেউতা এই প্ৰেম ভাল পোৱা বুলি বুজি নাপাওঁ কাৰণ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কেৱল টকাকৈ পাগল হৈ থকা মানুহবোৰে এই প্ৰেম ভাল পোৱা বুজি নাপায় আপুনি টকাৰ অহংকাৰে আপোনাক মানুহ কৰি ৰখা নাই আপুনি এজন অমানুহ আৰু এই অমানুহৰ শেষ সিদ্ধান্তটো হ'ল আজি এই মুহূৰ্ততে তোক মই ত্যায্য পুত্ৰ কৰিলো কাইলৈ পেপাৰত বিজ্ঞাপন ওলাব
বিভূতি ৰঞ্জন চৌধুৰীৰ একমাত্ৰ সন্তান শ্যামল ৰঞ্জন চৌধুৰীক তেজ পুত্ৰ কৰা হৈছে আৰু এতিয়াই এই মুহূৰ্ততে তই মোৰ ঘৰৰ পৰা ওলাই যা ওলাই যাবি কৈছো ওলাই যা আপুনি কি সিদ্ধান্ত লৈছে কিয় লৈছে কি সিদ্ধান্ত লৈছে আপুনি মোৰ চাহব চাহব মাফ কৰি দিয়ক চাহব মোৰ কাৰণে আপুনি শ্যামলক তেজ পুত্ৰ নকৰিব চাহব তুমি থাকা মই যাওঁ জোস্না ৰবা জোস্না এই চিৰিয়াখানাখনত তুমি মোক অকলে থৈ যাবা তোমাৰ শিৰত সেন্দুৰ দি মই তোমাক নিজৰ পত্নী কৰি লৈছো এতিয়া তোমাৰ দায়িত্ব মোৰ আৰে তেনেকৈ ধন সম্পত্তিৰ অহংকাৰ তুমি মোৰ সম্পদ আৰে দেহত প্ৰচুৰ শক্তি আছে মনৰ মাজত তোমাৰ মৰম আছে আৰু দিন হাজিৰা কৰি খুৱাব পাৰিম ব'লা ব'লা এই আদালতত সম্পৰ্কৰ কোনো মূল্য নাই চাহাব মোক আপুনি মাফ কৰি দিয়ক চাহাব সিদিনা জোস্নাৰ ভাড়াঘৰত মই আপোনাক পিছা মাতিছিলো চাহাব আপুনি কলৰ ফেৰ নুঠুৱাই দিয়া খাপে খুটা আপোনাৰ ছোৱালীজনী মৰা নাই চাহাব এই জোস্নাই আপোনাৰ ছোৱালী চাহাব মই বেটি এয়াই তোৰ পিতা মানুহ হত্যা কৰিব নোৱাৰে ছাৰ ই কেতিয়াও মানুহ হত্যা কৰিব নোৱাৰে শ্যামল ছাৰ আপুনি কিবা এটা কৰক ছাৰ কিবা এটা কৰক মিষ্টাৰ বিভূতি ৰঞ্জন চৌধুৰী আপুনি আপোনাৰ সন্তান ঘটালাই নহয় বুলি প্ৰমাণ দিব পাৰিম ছাৰ কি কওঁ ছাৰ সঁচা কথা কওঁ সঁচা কথা মই এই বনৰ হৰিণীজনীৰ আশাত শ্যামলক হত্যা কৰি সজাবৰ বাবে মহেশ কলিতাক হত্যা কৰিছো ছাৰ সম্পত্তিৰ কাৰণে এই কথাটো মই স্বীকাৰ কৰিছো হয় ইন্সপেক্টৰ তেখেতক এৰেষ্ট কৰক ছাৰ মোৰ লগত আৰু এজনৰ সপ্তাহে থাকে চব কামতে জড়িত কি লৈ যাওক আপুনি মোক যাব পাইছে সঁচাই কি কৰিব অকলে অকলে যেন মছলা বুজি মিষ্টাৰ শ্যামল চৌধুৰী আপুনি এতিয়া তুমি মোক ক্ষমা কৰি এতিয়া শ্যামল আৰু জোস্নাৰ বিয়াৰ কথা এই কথা Hey!